এইজোপা গছ কি আপোনালোকে চিনি পাইছেনে? বহুতে চিনি পাব, কিন্তু যোনে চিনি নাপায় কৈ দিছোঁ বাৰু দেই। এইজোপা হৈছে নুনিৰ গছ, আৰু আপোনালোকে জানেই নুনি ফলৰ উপকাৰিতা কিমান। ডায়েবেটিছৰ কাৰণে হওক বা হাৰ্টৰ কাৰণে হওক বহুত বেছি ভাল, আৰু আইৰণৰ কাৰণে। যাৰ হিমগ্ল'বিন কম আছে নুনি ফলটো খালে ভাল। আৰু এয়া হৈছে আমাৰ ৰাণী এলিজাবেথ। ৰামপুৰৰ পৰা মাতিছোঁ দেই নুনি খাবৰ কাৰণে। আৰু গছৰ পৰা নুনি ছিগি খোৱাৰ মজাই বেলেগ। খোৱা কেনেকুৱা চোৱা, টেষ্টি। টেষ্টি, ডাইৰেক্ট ফ্ৰেছ গছৰ পৰা। এইটো বহুত মিঠা, এইটো আনিম কেনেকৈ এতিয়া? এইটো দেখিছানে চাইনি? এইটো এইকেইটা অ' আইনিবাসত নাই অহা, চাইনি আৰু মুন্না আহিছে। ধামনি এইকেইটা কেনেকৈ আনিম এতিয়া? এইকেইটা চাওক কি মজা। এয়া ওপৰতো আছে এইকেইটা। এইটো বহুত টেষ্টি দেই, চাইনিটো খাম। বাই।